বহুগুণী প্ৰতিভা গৰাকী অসমৰ অতি অগ্ৰণী অনুষ্ঠান অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি স্বৰ্গীয় শ্ৰী তৰুণ পামেগামদেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি স্থাপন কৰাৰ সিদ্ধান্ত প্ৰথম নিৰ্বাচিত পৰিষদখনে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু এই সিদ্ধান্ত অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিছে আৰু শ্ৰদ্ধেয় পামেগামদেৱৰ 38তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা 30 আগষ্ট তাৰিখে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত প্ৰতিমূৰ্তিটি উন্মোচন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই উন্মোচন কাৰ্যসূচীৰ লগত মাজুলীবাসী ৰাইজে 38তম মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ প্ৰস্তুতি হাতত লৈছে আৰু এই প্ৰস্তুতি ইতিমধ্যে সুন্দৰকৈ আগবাঢ়িছে আৰু এই উন্মোচন কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হ'ব তাত মাজুলীৰ বিভিন্ন বিশিষ্ট ব্যক্তি সাহিত্যিক কবি আৰু ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিব আৰু আটাইতকৈ আনন্দৰ বিষয় যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা ডাঙৰীয়াই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ সন্মতি দিছে আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি সন্ধিয়া স্বৰ্গীয় পামেগামদেৱৰ ৰচনাৰাজিৰ ভিত্তিত এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব তাত মাজুলীৰ বিভিন্ন শিল্পীসকলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতৰ সৃষ্টিৰাজিক প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে তেখেতৰ অৱদান সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যৰে বিভিন্ন ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু এই কাৰ্যসূচী নিশ্চয় অসমৰ এগৰাকী স্বনামধন্য বৌদ্ধিক সম্পদ শ্ৰী শ্ৰী তৰুণচন্দ্ৰ পামেগামদেৱৰ যি সৃষ্টিৰাজি স্মৰণীয় হৈ ৰ'ব আৰু তেখেতৰ অৱদান সম্পৰ্কে অসমবাসী ৰাইজে সোঁৱৰিব আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰাত আগন্তুক কাৰ্যসূচীয়ে নিশ্চয় এক প্ৰভূত অৰিহণা যোগাব মই এই কাৰ্যসূচী সফল কৰাৰ কাৰণে উদযাপন সমিতিয়ে যথেষ্ট তেওঁলোকে পদক্ষেপ হাতত লৈছে আৰু এই কাৰ্যসূচী সফল কৰাৰ কাৰণে মই সমূহ মাজুলীবাসী ৰাইজক মই বিনম্ৰ অনুৰোধ জনাইছোঁ